17 ছেপ্টেম্বৰ 2025 ৰাতিপুৱা 10:50 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্টৰ পৰাই উৰা মাৰে ছিংগাপুৰলৈ এখন ফ্লাইটখনত আছিল জুবিন দা, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থৰ লগতে 7জন জুবিন দাৰ টিম মেম্বাৰ। আবেলি 2:50 ফ্লাইটখন লেণ্ডিং কৰে। তেওঁলোকে ফ্লাইটৰ পৰাই নামি ছিংগাপুৰৰ হোটেল পেচিফিক নামৰ এখন হোটেললৈ গুচি যায়। 17 তাৰিখে ৰাতিটো তাত জুবিন দা আৰু তেওঁলোকৰ টিম মেম্বাৰ কেইটাই থাকে। 18 তাৰিখে ৰাতিপুৱাই উঠি ছিংগাপুৰ চাবলৈ বাহিৰলৈ ওলাই যায় জুবিন দাই আৰু এনেকৈ দিনটো কটায়। পেচিফিক হোটেলৰ গ্ৰাউণ্ড ফ্ল'ৰত ৰাতি 10:30 এখন প্ৰগ্ৰেম আয়োজন কৰা হয়। তাত জুবিন দাই এজনী ছিংগাপুৰী মহিলাৰ সৈতে গান গোৱাত সহযোগ কৰে। আৰু এনেকৈ 18 ছেপ্টেম্বৰৰ ৰাতিটো শেষ কৰি হোটেল পেচিফিকলৈ ঘূৰি আহে। 19 তাৰিখে ৰাতিপুৱা উঠি জুবিন দা আৰু তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থৰ লগতে 15জন ব্যক্তিয়ে ছিংগাপুৰৰ পৰা চাউথ থ্ৰেড আইলেণ্ড ঘূৰিবলৈ যায় আৰু তাত গৈ মেনেজাৰ সিদ্ধাৰ্থৰ লগতে জুবিন দাই নিজেও স্কট ডাইভিং কৰে। এই 1 মিনিট 26 ছেকেণ্ডৰ ভিডিঅ'টোত প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছিল। তাৰ পিছত লাইফ জেকেটটো অভাৰচাইজ হোৱা বুলি কৈ লাইফ জেকেটটো খুলি আকৌ পানীত নামিছিল। দ্বিতীয়বাৰ পানীত নামাৰ 50 ছেকেণ্ডৰ ভিতৰতে তেওঁ নিথৰ হৈ পৰে আৰু পানীত উপঙি উঠে। তাৰ পিছত লগে লগে পানীৰ পৰা উঠাই CPR দিয়া হয়, কিন্তু যেতিয়া CPR দিয়াত ভাল নহল তেতিয়া লগে লগে ছিংগাপুৰৰ জেনেৰেল হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু নিয়াৰ লগে লগে ICUত সোমাই দিয়া হৈছিল। তাৰ পিছত 2:30 জুবিন দাৰ মৃত্যু হোৱা বুলি কয়। ষ্টৰিটো শুনি বহুত সহজ সৰল যেন লাগিছে ন? এই ষ্টৰিটো ইমান সহজ সৰল নহয়। ইয়াক বুজিবলৈ ভিডিঅ'টো 17 ছেপ্টেম্বৰৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব লাগিব। জুবিন দাই ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেল এটেণ্ড কৰিবলৈ গৈছিল। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থৰ লগতে 7জন জুবিন দাৰ টিম মেম্বাৰ আছিল লগত। শ্যাম কানু মহন্ত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰাৰ লগতে জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱা ব্যক্তি আৰু সিদ্ধাৰ্থ হৈছে জুবিন দাৰ মেনেজাৰ। এইখিনিলৈ চব ঠিকেই আছে, কিন্তু ছিংগাপুৰ যোৱাৰ আগত জুবিন দাই কৈছিল যে ছিংগাপুৰ যাবলৈ মোৰ মন যোৱা নাই, কিন্তু যাবলৈ ওলাইছো শ্যাম কানু মহন্তৰ বাবে। কিন্তু শ্যাম কানু মহন্তই কি কৈছে? ছিংগাপুৰলৈ লৈ আহিছিলে, কিন্তু শ্যাম কানু মহন্তই ছিংগাপুৰলৈ লৈ অহাৰ পাছত তেওঁ কোনো ধৰণৰ খবৰ নাৰাখিলে, যাৰ ফলশ্ৰুতিত এই ঘটনাটো সংঘটিত হ'ল। কি ক'ব আপুনি? প্ৰথমতে শেখৰে কৈছিলে জুবিন শ্যাম কানু মহন্তই লৈ অহা নাছিলে, একচুৱেলি আমাক জুবিন গাৰ্গে নিজে আহিব বিচাৰিছিলে। শ্যাম কানু মহন্তই যিদৰে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিল ঠিক তেনেদৰে জুবিন দাক ভালদৰে ৰাখিছিল নে? নাই ৰখা। কিয়নো যেতিয়া জুবিন দাৰ মৃত্যু হোৱা বুলি গম পাইছিল তেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অংশত এখন বিজনেছ মিটিং চলি আছিল। 2 নম্বৰ, জুবিন দাৰ মৃত্যুৰ হ'ব 4-5 ঘণ্টা সময়ৰ পাছত অসমবাসীক জনাইছিল শ্যাম কানু মহন্তই। কিয়? এইজন হৈছে সিদ্ধাৰ্থ শৰ্মা, জুবিন দাৰ মেনেজাৰ। আপোনালোকক 5 ছেকেণ্ড সময় দিছো, ভাবকচোন এজন মেনেজাৰৰ কি কি কাম থাকে। মেনেজাৰ এজনৰ কাম হৈছে মানুহজনৰ ৰাতিপুৱা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে সকলোখিনি মেনেজমেণ্ট কৰি দিয়া। 2022 চনত ডিব্ৰুগড়ত মিৰিকি ৰোগৰ বাবে ঢলি পৰিছিল জুবিন দাই। যিহেতু জুবিন দাৰ 2022ৰ পৰা এটা বেমাৰ হৈ আছে, মেনেজাৰ সিদ্ধাৰ্থই কিয় পানীত নামিব দিছিল জুবিন দাক? এই সকলোবোৰ হৈ যোৱাৰ পাছতো কিন্তু শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই হওক কোনেও কিন্তু জুবিন দাৰ বিষয়ে একো পোষ্ট কৰা নাই ছচিয়েল মিডিয়াত। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মৰিগাঁও থানাত প্ৰথম FIR দাখিল কৰা হৈছে আৰু কেছটো CBI-লৈ পঠাই দিয়া হৈছে। 20 ছেপ্টেম্বৰৰ ৰাতি জুবিন দাৰ মৃতদেহটো ছিংগাপুৰৰ পৰা দিল্লীলৈ অনা হয় আৰু 21 তাৰিখে ৰাতিপুৱা 4:30 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান IX1193ৰে জুবিন দাৰ মৃতদেহটো গুৱাহাটীলৈ লৈ অনা হয়। আপোনালোকে কি ভাবে জুবিন দাৰ মৃত্যুৰ বিষয়ে তলত কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।